সন্দীপ ব্লগছ চেনেলটি ছাবস্ক্ৰাইব নাই কৰা সকলোৱে ছাবস্ক্ৰাইব কৰিব নহ'লে কিন্তু দিগদাৰ আছে জলদি যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ জনতা হাইস্কুলত পঢ়ে ক্লাছ 9ৰ ছাত্ৰ আৰু তেওঁ মোৰ কথাটো ভাবি যে এনেধৰণে ছবিখন আঁকিলে মই ভাল পাইছোঁ আগে আৰু চিত্ৰলেখাইহে আঁকিব পাৰিছিলে নহয় উভা চিত্ৰলেখা ফাইনেলি আজি হৈছে আমাৰ গোবৰাদল হাতীকুছিত পদ্মবাৰৰ চকত কুসুম কৈলাশ দা আৰু ইটা বৰ্তমান 10টামান বজাত আহিব আমাৰ চেতনা দাস বাইদেউ আৰু লগত উপস্থিত থাকিম মই তাৰপিছত থাকিব চম্পক আমি কেইটা উপস্থিত থাকি কিনে আমি গাড়ী কৰিম বুলি নাভাবো আমি আকৌ নকৰোঁ আমি যাই চাম চাই কিনে এটা চেতনা দাস বাইদেউৰ এটা ছবি আঁকিছোঁ ছবিটো দিম তাৰপিছত ৰাতি গাইজ ধামাকা হ'ব আজি ৰাতিৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকক ৰাতি দিছে কুসুম কৈলাশ দা তাৰপিছত সেয়ে কি এইয়া চাওক পুৰা একদম পেণ্ডেল চেণ্ডেল কালি সাজি কিনে বুজাইছোঁ উৎপাত কালি দাই কি কৰিছে চকতে এই মাৰাথনৰ হেৰি কৰি আছোঁ এনে কোনে জিকলা কোৱা তোমাৰ বকল ল'ৰাই ফাৰ্ষ্ট পাইছে তাৰ নাম হৈছে তোমাৰ চকীব ৰবা চাই দিছোঁ কি হ'ল আমাৰ যিখন হাফ মাৰাথন প্ৰতিযোগিতা হৈ গ'ল 2 বহাগত আমাৰ 33তম ৰঙালী বিহুত হাফ মাৰাথনত আমাৰ প্ৰথম স্থান পাইছে ছানিদুল ইছলাম বকো তাৰপিছত লক্ষ্মণ আলী হাজো ছেকেণ্ড পাইছে থাৰ্ড পাইছে মিৰাজুল হক আৰু তাৰে লগতে আমি 10জনক আমি হেৰি তাতে আমাৰ 10জনক আমাক চিলেকশ্যন কৰা হৈছে সিহঁতৰ বঁটা থাকিব চগাইছে ইয়াৰ পিছত আৰু আমাৰ হেৰি আছে চেতনা দাস বাইদেউ আহি আছে সেই আৰু চাই থাকক তো গাইজ আজি এতে কুসুম দাই পুৰা একদম হিলে দিব ভাই হিলে দিব ও চম্পক কয়া এতে ধৰ আমাক গান গাওয়া যাতে পারবি পুৰা হিলে দি জুবিন দে এটা গান গাতে এনে গান নেকি সন্মান আছে মোৰো কিছুমান আমাৰ গাইজ চকৰ গাইজ ফেমাছ মানুহ সকলোকে যেনে চিনিয়ে পাইছে চকৰ গিলাখানে বাকী তুমি কি ক'বা অনুভৱ কেনা তোমাৰ কি ক'বা গাইজ ফ্ৰী ফায়াৰ যেন এটা আহি থাকে কাষত চলি এটা দিন থাকে দৌৰি থাকে পেড সেইটো আনবাই তোমাক কিন্তু আৰু বাইদেউক দিবা লাগে ঘৰক লৈ ফটাফট বলক মাৰা হৈ জোৰত বনা লাগি ঘৰ আহি পালো তো গাইছ এইটো হৈছে আমাৰ চেতনা দাস বাইদেউৰ ছবিটো আগৰ ফটোটো সেয়ে আৰু লগ এতিয়া দি আহোঁ আৰু বাইদেউক বাইদেউ বলক জনতা হাইস্কুলত পঢ়ে ক্লাছ 9ৰ ছাত্ৰ আৰু তেওঁ মোৰ কথাটো ভাবি যে এনেধৰণে ছবিখন আঁকিলে মই ভাল পাইছোঁ আগে আৰু চিত্ৰলেখাইহে আঁকিব পাৰিছিলে নহয় উভা চিত্ৰলেখা বা উষা অনিৰুদ্ধ চেতনা দাসৰ আঁকিছে এইখন ফটো ভাল লাগিছে গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক সকলোতে তুমি জয়ী হোৱা আজি বিহুৰ দিনা তোমাক মই আশীৰ্বাদ দিছোঁ ধন্যবাদ আজি বিহুৰ দিনা তোমাক মই আশীৰ্বাদ দিছোঁ মই মনদীপক কৈছোঁ যে তই এতিয়া যা ঘৰলৈ আৰু কুসুম কৈলাশৰ ফটো আঁকি লৈ সেইটো কৰিব বোলে তাক ছাকচেছ বুলি কয় ঠিক আছে এতিয়া কুসুম কৈলাশক তুমি দিব পাৰিবা এতিয়া যোৱা
কি আঁকিব বনাইছে আচ্ছা ঠিক আছে থেংক ইউ চেতনা দাস বাইদেউ বহুত বহুত নাকাটবি বাই নাকাটবি মায়ো নাকাটবি যিটো চলিৰ লগত আজি 5 বছৰে প্ৰেম কৰি অষ্টমমান শ্ৰেণীত ফেল মাৰি আছা সেইটো চলিৰ লগতে তোক বিয়া দিছোঁ যা মাই যা যা তাৰপিছত মই আবুৰ চৰণত ধৰিলোঁ তাৰপিছত গলত ধৰিলোঁ বিয়া দিলি রাতি হলি নকাল লগত ঘুমম আজি পৰা ৰাতি হলি বিছনাৰ তলত তোক চৈৰাটো খাই দিব মুখৰে ৰুমাল খেল অচৰতীয়া গুচাদে ভিনি দেও অচৰতীয়া গাইজ সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান বেছি মৰম কৰিছে ইমান বেছি ভাল পাইছে ছবিটো ইমান বেছি সকলো মানুহে ভাল হোৱা বুলি কৈছে আৰু চেতনা দাস বাইদেৱে ইমান ধুনীয়াকৈ কথাবিলাক কৈ দিছে মানে উজ্জ্বল ভৱিষ্যত মানে বেলেগ আশীৰ্বাদ এটা এইটো মোৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট তো গাইজ ফাইনেলি ঘৰৰ পৰা ওলাই গ'লোঁ পূৰা একদম লংপেণ্টটো গাইজ এই লুজ লংপেণ্ট যেন আছে ডান্সাৰবিলাকে যেন পিন্ধে বেছিভাগ এই আৰু এইয়া গাইজ পাইছোঁহে মানে তাতে চলি আছে এতিয়া বৰ্তমান ডান্স প্ৰতিযোগিতা এই প্ৰতিযোগিতাবিলাক যিবিলাক পুৰস্কাৰ আছে না ধামাকেদাৰ পৰা একদম মানে আপোনাৰ 10,000 11,000 এনা পুৰস্কাৰ কি আৰু বাকী গাইজ বলকচোন যাওঁ কিবা হয় গাইজ ইটলে মই পূৰা একদম দুটা চাহ ইটলে পূৰা একদম গাইজ এখন কি বুলি কয় ন অঞ্জন আনা কাটা নেকি কি কয় এখন আনা আনা লাগিলে ইয়াত গাইজ আনা কাটা পূৰা একদম পিন্ধি দিছোঁ এইফালে টি চাৰ্ট দিছোঁ অঞ্জনে আহিছে গাইজ আজি হেৰিয়ক চাবা কি আছিল কুচুম কৈলাশক চাবা আৰু মই দিম গাইজ ছবিটো কি নামে পাৰি গৈছা নাম পাৰাটো ডাঙৰ কথা নহয় গাইজ অদা পেটিছটোত কিমান এইটো দেয়া 20 কৈছিলোঁ পৰিৱৰ্তন আনিব লাগিব আমি আমাৰ সমাজত দেখিবলৈ পাইছোঁ উপাসনা পদ্ধতিবিলাকক লৈ আমাৰ মাজত বিভিন্ন ধৰণৰ বিভেদ আছে আমি কিছুমানে তই মোক চাঙৰে পাহাৰীয়া লখুৱা তোৰ মন Thank you. ঠিক আছে বঢ়িয়া একদম ভাল হৈছে
তো গাইজ এয়া আমাৰ লগত কুসুম কৈলাশ ছাৰ আছে আৰু ছাৰ আপুনি কি কৈ দিব আমাৰ মনদীপ ব্লগ চেনেলটোত প্ৰথমতে মনদীপক মই মোৰ ফালৰ পৰা হিয়া পৰা ৰঙালী বিহুৰ অপৰন্ত ওলগ যাচিছোঁ যাতে আহিবলগীয়া দিনবিলাক সুখৰ হওক আনন্দৰ হওক তাৰ কামনা কৰিছোঁ আৰু যিসকলে এতিয়ালৈকে মনদীপ ব্লগ চেনেলটি ছাবস্ক্ৰাইব নাই কৰা সকলোৱে ছাবস্ক্ৰাইব কৰিব নহ'লে কিন্তু দিগদাৰ আছে জলদি যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মনদীপে খুব সুন্দৰ স্কেচ বনাই ফটো আঁকে মোৰ এখন স্কেচ আঁকি মেলি দিছে এখন মই অকণমান এই ব্লগছতে অকণমান দেখুৱাব বিচাৰিছোঁ দিয়াচোন মোকো এখন আঁকি মোক এখন আঁকি উপহাৰ হিচাপে দিছে এখন মই বেণ্ডিং কৰি ঘৰত ৰাখিলোঁ মনদীপৰ আৰু আপোনালোকক মনদীপলৈ পঠিয়াব পাৰে আপোনাৰ হুবহু ছবিখন আঁকি মনদীপে এনেকৈ আপোনালোক পঠিয়াই দিব পাৰিব ধন্যবাদ গাইজ সকলোৱে গমেই পাইছে পুনৰবাৰ মনদীপৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা সকলোৱে ছাবস্ক্ৰাইব কৰিব নহ'লে কিন্তু দিগদাৰ আছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ৰাতি 2টা বাজিল আৰু গাইছ এতিয়া আমি যাম আৰু এখন হৈছে কুসুম কৈলাশ তাৰ গাড়ী কি ক'বা তুমি কেনা অনুভৱ কেনা লাগিল চাই ভাল লাগছে প্ৰগ্ৰেম চাই চম্পক কেনা লাগিল টোপনি লাগছে কালি গাইছ ৰাতিপুৱা মোৰ 5:30 টিউশ্যন আছে 4:30 উঠিব লাগিব এতিয়া বাজিল 2টা ঘৰত যাই পেলাই ভাত খাওঁতে 3টা 1.5 ঘণ্টা ঘুমাম মাত্ৰ এই চাউলটো সদায় হাল নাযায় এতিয়া গাইছ যিটো কৰিব পাৰোঁ মই কালি কাৰণ কি কালি স্কুল যাম কালি স্কুলত যাম একদিন গাইছ টোপনি নাম্বাৰ থাকিম বেছ ভাল লাগিল লগ কৰি দাদা আৰু য'তে একবাৰ যদি পাৰোঁ মাতি যাম আৰু নলদি আৰু ভিডিঅ'টো এণ্ড কৰিলোঁ আৰু থেংক ইউ তো গাইছ আৰু এইফালে এটা পেটিছ আৰু তো গাইছ ৰাতি 3টা বাজিল আৰু এই ব্লগটো গাইছ ইয়াতে এণ্ড কৰিলোঁ যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম তই মোক চাঙৰে লং লেঙৰ কাষৰে